আছো শ্ৰী দিলীপ দাস। মই আপোনালোকক দেখাব খুজিছোঁ কিয়নো ডি নিউজ ইউটিউব চেনেলৰ দৰ্শকসকলক ৰাইজ এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে। চাওক, ৰাইজৰ যি জিকা মৰিবলগীয়া হৈছে পানীৰ অভাৱত, সময়তে এওঁলোকে পানী দিব পৰা নাই। মই আপোনালোকক দেখাব খুজিছোঁ, চাওক বহুতো জিকা জ্বলি কহি গৈ আছে, গছত লাগি আছে। চাওক এই জিকাটো চাওক জ্বলি কহি একেবাৰে গছত লাগি আছে আৰু বহুতো হাজাৰ ইয়াতে জিকা আহিছিলে, কিন্তু জিকা গোটেইকেইটা তলতে ছিগি পেলাবলগীয়া হৈছে। আৰু ইয়াত 100ৰ অধিক মানুহে চব্জি খেতি কৰিছে ক্ৰিং। ৰাইজৰ এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে। আপোনালোকে এই যে জিকা যে জ্বলি কহি গৈছে কি কাৰণত? টেক্স দিয়ে নেকি? দিয়েতো। কিমানকৈ দিয়ে বছৰত? এইটো বছৰত ঠিক নাই, কোনোবা বছৰত 200 আহিব, 150 আহিব। 150 আহিব। আপোনালোকে ঠিক সময়ত আপোনালোকক পানী দিয়েনে? নিদিয়ে। এই গাঁওখনৰ নাম কি? খিংক্ৰিং। আপোনালোকৰ ইয়াত কিমান বিঘা জমি মানে এনেকুৱা আছে? বহুত বিঘা মানে 100 বিঘাৰ অধিক হ'ব, বেছি হ'ব, 1000 বিঘা হ'ব। 1000 বিঘা হ'ব। ৰাইজে সময়ত পানী নাপায়। এতিয়া অসম চৰকাৰক কি ক'বা যে সময়ত পানী নাপায়? যদি সময়ত পানী নোপোৱা হয় তেনেহ'লে এই যে আপোনালোকৰ ইমান জিকা নষ্ট হৈছে, যদি আপোনালোক কৃষকে সময়ত পানী নাপায় তেনেহ'লে কৃষকৰ কি লাভ হ'ব? বা কৃষক মৰি আছে পানীৰ অভাৱে। কৃষক পানীৰ অভাৱ, যিমান কল আছে চব অফ হৈ আছে, বৰষুণ নাই। মানে এই দামকলৰ পানী নোলায়, পুখুৰীটো পানী শেষ হৈ গ'ল। এতিয়া আপোনালোকে কি ক'ব যে আপোনালোকৰ ওপৰত টেক্স নিয়াৰ পিছতো পানী নিদিয়া হয়? পানী নিদিয়ে। এতিয়া আপোনালোকে অসম চৰকাৰক কি ক'বা? অসম চৰকাৰে চাব লাগিব। অসম চৰকাৰক কি ক'বা আপোনালোকে? অসম চৰকাৰক পানী দিব লাগিব অতি সোনকালে, নহ'লে কৃষক মৰিব। আপোনাৰ নামটো কি? ভূপতি মজুমদাৰ। ভূপতি মজুমদাৰ।